নমস্কাৰ সকলোকে আছামিজ ৰেচিপি চেনেলটোলৈ স্বাগতম জনাইছো। আজি মই আপোনালোকলৈ ঔটেঙাৰ এটা ৰেচিপি লৈ আহিছো। মই এই ৰেচিপিটো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা অনুৰোধ কৰোঁ, আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তে প্লিজ সাবস্ক্ৰাইব কৰিব। এতিয়া বলকচোন মই আজি এই ৰেচিপিটো কেনেকৈ বনালো চাওঁ। ৰেচিপিটোৰ বাবে আমাক লাগিব ঔটেঙা এটা, হালধি, জিৰা পাউডাৰ, চেনি, নিমখ, পাঁচফোৰণ, মান ধনিয়াৰ পাত, নৰসিংহ পাত, জলকীয়া। প্ৰথমতে ঔটেঙাটো কাটি ভালদৰে চাফা কৰি ল'ব। ঔটেঙা কাটিব সকলোৱে নিশ্চয় জানেই, তথাপিও মই এই ভিডিঅ'টোত ঔটেঙাটো কেনেদৰে কাটিছোঁ দেখুৱাই দিছোঁ। ঔটেঙাৰ এই মাজৰ বীজ অংশটো চুলিৰ বাবে বহুত ভাল, আপোনালোকে নেপেলাই পিছত ব্যৱহাৰ কৰিব পাৰে চুলিত। এনেদৰে ঔটেঙাখিনি কাটি পানীত তিয়াই থৈছোঁ। এইখিনি এতিয়া সৰু সৰুকৈ কাটি ল'ব লাগিব। ডাঙৰকৈ থাকিলে সিজিবলৈ বেছি সময় লাগে, সেইবাবে মই ঔটেঙাখিনি এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া ঔটেঙাৰ টকটো বনাবলৈ আগবাঢ়িছোঁ। তাৰ বাবে এখন পেন গৰম কৰিছোঁ। পেনখন গৰম হোৱাত মিঠাতেল ব্যৱহাৰ কৰিছোঁ। মিঠাতেল প্ৰায় 2 চামুচৰ সমান দিছোঁ। মিঠাতেলখিনি গৰম হৈ অহাত জলকীয়া দুটা আৰু নৰসিংহ পাতকেইটা দি দিছোঁ। মই গেছৰ ফ্লেমটো মিডিয়াম কৰি লৈছোঁ, নহ'লে ধৰি আহিব। পাঁচফোৰণ এচামুচ ব্যৱহাৰ কৰিছোঁ আৰু এনেদৰে ভাজি লৈছোঁ। এতিয়া কাটি লোৱা ঔটেঙাখিনি দি দিম। আৰু ঔটেঙাখিনি তেলখিনিৰ লগত ভালদৰে মিলাই দিম। এতিয়া ভালদৰে মিলোৱাৰ পিছত হালধি দিছোঁ। হালধি প্ৰায় আধা চামুচতকৈ অকণমান বেছি দিছোঁ। চেনি দিছোঁ। চেনি 2.5 চামুচৰ সমান দিছোঁ। ৰেচিপিটোত চেনিৰ সলনি গুড়ো ব্যৱহাৰ কৰিব পাৰে। এতিয়া এই সকলোখিনি ভালদৰে মিলাই দিছোঁ। ভালদৰে মিলোৱাৰ পিছত জিৰা আধা চামুচ ব্যৱহাৰ কৰিছোঁ। এতিয়া জিৰা পাউডাৰখিনিও ভালদৰে মিহলি কৰি দিম। মই একেবাৰে শেষত নিমখ ব্যৱহাৰ কৰিছোঁ। নিমখ প্ৰায় 1 চামুচৰ সমান ব্যৱহাৰ কৰিছোঁ। নিমখখিনি দি ভালদৰে ঔটেঙাখিনি মিহলাই পেলাইছোঁ। এতিয়া এই ঔটেঙাখিনি ভালদৰে সিজাব লাগিব। তাৰ বাবে মই এই কাপটোৰ জোখৰ 1 কাপ পানী ব্যৱহাৰ কৰিছোঁ। যিহেতু ঔটেঙাখিনি সিজিবলৈ অলপ সময় লাগিব, তাৰ বাবে মই এখন ঢাকোন মাৰি 3 মিনিটমান সময় লো ফ্লেমত থৈ দিছোঁ। 3 মিনিটমানৰ পিছত ঢাকোনখন আঁতৰাই আকৌ অলপ লৰাই দিছোঁ। ঔটেঙাখিনি লাহে লাহে সিজিবলৈ আৰম্ভ হৈছেই। এতিয়া আকৌ ঔটেঙাখিনি ভালদৰে সিজিবৰ বাবে 3 মিনিটমান ঢাকোনখন মাৰি থৈছোঁ।
3 মিনিটমানৰ পিছত ঢাকনখন আঁতৰালে দেখিব ঔটেঙাখিনি ভালদৰে সিজি গৈছে। ঔটেঙাখিনি ভালদৰে সিজাৰ পিছত মই মান ধনিয়াৰ পাতকেইটা এনেদৰে ওপৰত দি দিছোঁ। এইটোৱে আছিল মই আপোনালোকলৈ লৈ অহা আজি ঔটেঙাৰ ৰেচিপি। আপোনালোকে এই ৰেচিপিটো ঘৰত বনাই ট্ৰাই কৰি চাবচোন, খাবলৈ বহুত টেষ্টি হয়। আপোনালোকে মোৰ এই ৰেচিপিটো কেনেকুৱা পালে কমেণ্টত জনাবচোন আৰু মোৰ এই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।